নমস্কাৰ বন্ধুসকল, পুনৰ এটা ভিডিঅ'লৈ মই আপোনালোকৰ আগত উপস্থিত হৈছোঁ। আজি ভিডিঅ'টো এটা কবিতাৰ ওপৰত। আমাৰ বিজেপি চৰকাৰৰ যিটো এতিয়া কেব চলি আছে, কেব কা তাৰ ওপৰত এটা কবিতা লিখিছোঁ। কবিতাটো যদি ভাল লাগে শ্বেয়াৰ কৰিব, ইমানেই শ্বেয়াৰ কৰিব যাতে হিমন্ত শৰ্মা মোদীৰ আগত যাতে পৰেগৈ। আজি ভিডিঅ'টো আৰম্ভ কৰি পেলাওঁ, মানে কবিতাটো। চৰকাৰে বিজেপি, তহঁতৰ আঁচনি CAB, তহঁতি আনিবি বাংলাদেশী, সিহঁতৰ লগত খেলিবি চুৱা-চুৰি কাবাডী। তেতিয়া হাৰ নামানিবি, ঐ ধাৰ খোৱা বিজেপি, কাক পিন্ধাইছ টুপি, দেখা নাই নেকি জাপি, আমি নাথাকোঁ হাত সাৱটি। আমি হৈছোঁ জনগণ, দেশৰ হকে দিম বিসৰ্জন। কাউৰীয়ে বিনাইছে, আমাৰ দেশলৈ আলহী আনিছে। সৰ্বাহিমন্ত মোদীৰ ঘৰত মাটি বাৰী জুখিছে, নহ'লে হেনো বাংলাদেশীয়ে বেয়া পাব বুলি ভাবিছে। ওলাই আহা অসমবাসী, বিজেপি চৰকাৰ দেশদ্ৰোহী, দেশ বেচিছে বাংলাদেশীক, মুখা পিন্ধাইছে অসমবাসীক। অসমখন চৰকাৰৰ সম্পত্তি নহয়, বিক্ৰী কৰি নিজে ধাৰুৱা হয়। চাউল খাইছে অসমবাসীৰ, চিন্তা হৈছে বাংলাদেশীৰ। বিজেপি চৰকাৰ মুৰ্দাবাদ, তহঁতৰ গাদী দি দে বাদ। অসমৰ জনগণ কম হোৱা নাই, বাংলাদেশী আনক সুবিধা পায়। অসমীয়া জনগণ মূৰ্খ নহয়, বাংলাদেশী আনিলে হ'ব প্ৰলয়। নাগৰিকত্ব সংশোধনী বিল, তহঁতৰ টপা মাথাতে হ'ব চিল। তহঁতৰ নিচিনা দালাৰবোৰক কঁকাল ভাঙিব লাগে লাঠিৰ কোবত। কেবৰ নিচিনা আঁচনি নালাগে আমাক, বাংলাদেশতে তহঁতি নাচি বাগি থাক। জয় আই অসম হাজাৰবাৰ কম, ইয়াতে কেব যদি বন্ধ নকৰ হাতত হেংদাং তুলি ল'ম। জয় আই অসম, জয় আই অসম, জয় আই অসম। বাই।